অতিক্ৰম কৰিলোঁ আৰু সেইটো কাৰণে আমি চবে মিলি আজি আমাৰ সোণালী জয়ন্তী জ্যেষ্ঠ ব্যক্তিসকলে আৰু বহুতে ক'ব আছে আমাৰ সামগ্ৰিকভাৱে আমাৰ এই অঞ্চলটো আৰু লগতে আমাৰ খানপাৰা কিশোৰ সংঘৰ বিষয়ে যথেষ্টখিনি কথা কৈছে। আমি অত্যন্ত সৌভাগ্য মানুহ নিজকে সংঘজাই মানে অঞ্চল আছিলে একচুৱেলি। আমি কিন্তু বহু বছৰ আমি ৱেষ্ট গুৱাহাটীত আছিলে আৰু সৌভাগ্যক্ৰমে আমি পলাশ নিজেও স্থানীয় বিধায়ক হিচাপে আমি মঞ্চৰ ভৱিষ্যতে আমাৰ যথেষ্ট আমাৰ কৰ্তব্য আছে। ৰাজনৈতিকভাৱে আমাৰ অনুষ্ঠান নাছিলে কিন্তু আমাৰ সৌভাগ্য সমিতি মহোদয়ক ধন্যবাদ জ্ঞাপন। মোৰ এটাই অনুৰোধ কিয়নো বহু বছৰলৈ যাব লাগিব কিয়নো কিন্তু আমাৰ 6টা বজাত যেহেতু বাই ইলেকশ্যন চলি আছে মই লগ কৰিবৰ কাৰণে এটা ৱাইফাই দি এটা কম্পিউটাৰ বহাই দি য'ত এপ্লিকেশ্যন কৰিব লাগে অনলাইনত চলাই ৰখাৰ যিটো মানুহ ব্যক্তিগতভাৱে প্ৰতিজন মানুহ ঢুকাব। গতিকে কাম লাগিব আৰু পৰিৱৰ্তনৰ লগত তিষ্ঠি থাকিব পৰাকৈ আমাৰ কাম কাজ কাৰ্যসূচীসমূহ কৰিব লাগিব। এই ঠাইত লগ কৰিবৰ কাৰণে